নমস্কাৰ অসমৰ গৌৰৱ দিহিং পাটকাই অভয়াৰণ্য বৰ্ষাৰণ্যত কয়লা খননৰ পাৰ্মিশ্যন প্ৰধানমন্ত্ৰী মোদীয়ে দিছিল নেকি আমি আজি এই প্ৰশ্নটো কিয় উত্থাপন কৰিছো আপোনালোকে সেই বিষয়ে এই ভিডিঅ'টোত গম পাব তেন্তে আহক আলোচনা কৰোঁ আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক কিয় আঙুলি টোৱাব লগা হৈছে সেই কথা আলোচনা কৰিম তাৰ আগতে দিহিং পাটকাই বিষয়ে জানি লওঁ আহক জৈৱ বৈচিত্ৰ্যৰ প্ৰচুৰ সমাহাৰ দিহিং পাটকাই অভয়াৰণ্য বৰ্ষাৰণ্য পূবৰ আমাজন বুলি জনাজাত ইয়াত বহু বনৰীয়া হাতী থকাৰ বাবে ইয়াক দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ বুলিও কোৱা হয় এই অভয়াৰণ্য ভাৰতৰ বৃহত্তম ট্ৰপিকেল ল'লেণ্ড ৰেইনফৰেষ্ট বুলিও জনা যায় ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ 111.19 বৰ্গ কিলোমিটাৰেৰে সামৰি লোৱা এই অভয়াৰণ্য বৰ্ষাৰণ্যই অসমৰ জলবায়ুৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাই আহিছে এই অভয়াৰণ্যত বৰ্তমানলৈ 201 বিধ অৰ্কিডৰ প্ৰজাতি 295 বিধ চৰাই প্ৰজাতি 300 প্ৰজাতি পখিলা বিভিন্ন জীৱ-জন্তুকে ধৰি বিভিন্ন জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ হৈ আছে 1972 চনত ৱাইল্ডলাইফ প্ৰটেকশ্যন এক্টৰ দ্বাৰা নেশ্যনেল বৰ্ড ফৰ ৱাইল্ডলাইফ বা NBWL গঠন কৰা হয় আৰু ই সাধাৰণতে উপদেশহে দিয়ে মানে এই বৰ্ডৰ চৰকাৰক কেৱল ৰিকমেণ্ডেশ্যন বা এডভাইচ দিয়াহে অধিকাৰ আছে NBWLে চৰকাৰক কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য কৰিব নোৱাৰে কিন্তু আপোনালোকে জানেনে যে NBWLৰ চেয়াৰমেন কোন আপোনালোকে জানি আচৰিত হ'ব যে NBWLৰ চেয়াৰমেন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেন্তে আপুনি ভাবি চাওক যদি PM নিজেই বৰ্ডৰ চেয়াৰমেন হয় তেন্তে তেওঁ ৰিকমেণ্ডেশ্যন কেৱল এডভাইচে হ'বনে কোনো পধ্যেই নহ'ব সেয়েহে এই বৰ্ডৰ বহুতো সিদ্ধান্ত চৰকাৰে অপ'জ কৰিবলৈ সাহস নকৰে লকডাউন চলি থকাৰ অৱস্থাতে 7 এপ্ৰিল 2020 দিনা NBWLে কোল ইণ্ডিয়াক দিহিং পাটকাইৰ সমীপৰ চালেকি নামৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত কয়লা খননৰ পাৰ্মিশ্যন দিছে বুলি ইতিমধ্যে চৰ্চা হৈছে কিন্তু চালেকি নামৰ অঞ্চলটো দিহিং পাটকাইৰ অভয়াৰণ্যৰ অন্তৰ্গত নহয় সেই অঞ্চলটো দিহিং পাটকাইৰ পৰা প্ৰায় 9 কিলোমিটাৰ দূৰত্বত অৱস্থিত কিন্তু কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে এতিয়ালৈকে সম্পূৰ্ণৰূপে জানিব পৰা নাই পিছে দিহিং পাটকাই বা চালেকি য'তে নহওক কয়লা খনন কৰাটো উচিত নহ'ব যি সময়ত কৰোণা ভাইৰাছৰ লকডাউনে আমাক এইটো শিক্ষা দি থৈ গৈছে যে পৰিৱেশৰ ওপৰত গুৰুত্ব দিয়াটো কিমান দৰকাৰী কিন্তু ইয়াৰ পিছতো যদিহে চালেকি বা দিহিং পাটকাই অঞ্চলত বনাঞ্চল বা পাহাৰ ধ্বংস কৰি কয়লা খনন কৰা হয় তেন্তে নিশ্চয় পৰিৱেশ বিনষ্ট হোৱাৰ লগতে জীৱকুলৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিব অসমত বনাঞ্চল ধ্বংস কৰি কয়লা খনন কৰাৰ বাহিৰে আন বিভিন্ন উপায়েৰেও অৰ্থনৈতিক স্বাৱলম্বী কৰিব পাৰি কিন্তু ইমান আন্দোলন বা প্ৰটেষ্ট হোৱাৰ পিছতো আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেৱল দায়হৰা মন্তব্য দিয়াহে দেখা গ'ল তেওঁ কেৱল বন মন্ত্ৰীক দায়িত্ব জ্ঞাপন কৰিয়েই যেন গা এৰা দিলে সৰ্বানন্দ ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰক এই ক্ষেত্ৰত সন্মুখৰ পৰা বিৰোধ কৰাৰ সাহস নাই নেকি কিন্তু বিজেপি চৰকাৰে ইতিমধ্যে নদীবান্ধৰ ক্ষেত্ৰত হওক কাহ ক্ষেত্ৰত হওক বা কেইবাখনো তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰতে হওক অসমবাসীক প্ৰবঞ্চনা কৰা দেখা গৈছে কিন্তু ইয়াৰ পাছতো যদিহে এইখন চৰকাৰে দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ জোৰ-জা চলায় তেন্তে নিশ্চয়কৈ অসমবাসীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে দিহিং পাটকাই সম্বন্ধীয় যিমান নথিপত্ৰ আৰু প্ৰতিবেদন আছে অতি সোনকালে ৰাজহুৱা কৰে যেন ধন্যবাদ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় অসম জয় হিন্দ